আখ্যাত লক্ষ্মীয় যিটো হৰিণাতি আচলি শুনা পাছ কথা শুনে বলন্তৰ জাগ কৰ দিলে লাগি নন্দ গৈলাম হচুনাক গোৱালগ নক গকুলৰ ৰক্ষা দিয়া বুজাই লাভৰ চলি কৰ কংস ৰাজতনীয়া নন্দই আহিবাৰ বসু দেৱে শুনি পাছে গৈলা ৰংগে গোপ নন্দ দৈত্য বসি আছে দূৰতে দেখি আনন্দে উঠি গাঁও চালি মিত্ৰ বুলিয়া ধৰি যায় পোৱালি আনন্দে নন্দৰ নৰ নৰ নিৰজৰে আপুনি এখনে দিয়া বকাইলা হাজৰে কুচিৰা কুশল কথা কৰি সৎকাৰ বসুদেৱ কুশল কহিলাই আপোনাৰ নন্দ কাপুচিৰা পাছে ইহাৰ কাহানি উপজিল শুনিল তোমাৰ পুত্ৰ স্বামী কিনোৰ আনন্দ মিলিল মহাসুখ বিদ্ধকালে সখী দেখিলা পুত্ৰ মুখ আমরা পুত্ৰ হইলে ৰাখা হৰিদৰ নাহি কথাই স্থিতি এই গৃহৰ নৈখনে দেৱী সময় দৈৱ গতি অন্তৰ দেৱতৰে উঠি ৰাহিলে আৰু সেই নৈ জান বান্ধ বৰ সমাগমে কুশল কি আছে পুত্ৰ ৰাম কিবা বলাই বোলে বাপ তোমাক অনজানি পুত্ৰ বুলি কলা কিবা কৰা অংশে মাৰি দেৱা মৰা পুত্ৰ ছয় বুটি হোমৰ অন্তে কাষণ বাপ প্ৰাণ যাই ফুটি একে গবলন্ধ ৰহুনি নন্দে পাছে দিলে সংবিধান ইয়াতে কৰে অতি জগ ধৰিলৈ কংসৰাই মুদিলে তোমাৰ মাৰিলে তোমাৰ পুত্ৰ ছয় জীৱায়ন্ত পচা পাছে জীৱ খানি ভৰিলা অংশে আপৰ দেখিল বহুদিন ইচ্ছাইতে নাথাকিবাৰ নন্দ পাছে মাগিয়া নেলানি পথত গুণন্ত গোপ ৰাজ সচিত বসুদেৱ বাক্য দিশা নিহি গদাচিত পুষ্পাত হৰিত শীঘ্ৰে হক তত চলি গৈ লাগ মন কৰি লাগ মন গোকুলৰ কথা ইয়াতে শুনাই কৃষ্ণৰ নকৰে কৈতে হেৰাই কপিগনে দিশি নিয়াতৰে গোকুলৰ সাহিত্যতে শংকৰদেৱ হৰি আৰু কি কৰিতে পাৰে তাত চাৰি বান্ধি আছে সুন্দৰ স্থল কৰি সপা উচ্চ কুচ বৃহতনি চন্দ্ৰ কৃষ কৌতি পিন্ধি নেত হাৰি ফুৰে ব্ৰজ প্ৰকাশী কুণ্ডলৰ কান্তি স্মৃতি মিলি এই নদৱাই বন্ধি যেন চাই আছে পুতি জগতৰ আত্মা হৰি ৰাণী বুটু নাকাই আঁকি মুদি ৰহি ৰাণী বুঢ়ী কিছু বাক ডাক বুজি ফুৰি মেলিলে হাত কৃষ্ণ গণজনী গোৱালৰ সেইটো বুঢ়ী দুই হাতে সাৱটি কলাক লৈ লাতুৰি যেন মুহে দৰি কৰি ধৰিলে হাত নুবুজে একজনে ৰাক্ষসীৰ পাপ যশোদাৰ